আই নাকান্দিবি মোবাইল হতে আমাৰ সপোনৰ ঘৰখন তছনছ কৰি পেলালে। আমাৰ এই চিৰজীৱনৰ কাৰণে কংকাল কৰি পেলালে। আমাক কোনে সহায় কৰিব? আমাক কোনে সহায় কৰিব? মাধু একাজলি আহাৰ আৰু বটল পানী দি বাৰু সহায় কৰিলে জানো হ'ব? আমাৰ ঘৰখন জানো পুনৰ সম্পূৰ্ণ হৈ উঠিব? গতিকে কোনো দুখ নকৰিবি। আমাৰ সপোনৰ ঘৰখন কোনোবা এজন হ'লেও আমাৰ হৈ থিয় দিবহি। মোৰ বিশ্বাস ভগৱানৰ আশীৰ্বাদ আৰু সদায় জীয়াই থাকিব। গতিকে কোনো দুখ কৰিব নালাগে। এয়াই মই কৈ মোৰ সপোন ঘৰখন মই কেনেকৈ সাজিব লাগে মই মাথো অপেক্ষা কৰোঁ।